Hello everyone, welcome back to my channel. মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। বৰ্তমান মোৰো ভাল আৰু আজি এতিয়া বনাবলৈ লৈছো তেতেলীৰ আচাৰ আৰু আচাৰ বনাম যেহেতু সেইকাৰণে ভাবিলো ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু বহুত দিন হ'ল তেনেকৈ লং ভিডিঅ' দিয়াই হোৱা নাই, সেইকাৰণে আজি ভাবিলো ৰেচিপি ভিডিঅ'টোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। আৰু এইখিনিও তেতেলীৰ আচাৰে হয়, প্ৰায় এমাহমানৰ আগত বনাইছিলোঁ। এয়া মিঠা দি পেলাই, মিঠা জ্বলা এনেকৈ পেলাই আৰু খাবলৈ বিৰাট টেষ্টি হৈছিলে। সেইকাৰণে খাই শেষেই হ'ল, প্ৰায় অলপমানহে আছেগৈ আৰু সেই একেটা পদ্ধতিৰে আপোনালোকক এতিয়া বনাই দেখাম। তেনেহ'লে ব'লক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতেলীৰ আচাৰ বনাবৰ কাৰণে প্ৰথমে মই এই ডাঙৰ কাপটোৰে 1 কাপ গুড় লৈছোঁ। গুড়ৰ পৰিমাণটো আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ আৰু অলপ বেছিকৈ ল'বও পাৰে, কিন্তু মই যিহেতু ইয়াত চেনিও দিম সেইকাৰণে মই পুৰা ডাঙৰ কাপটোৰে 1 কাপ লৈছোঁ। আৰু এতিয়া মই ইয়াতে অলপ পানী দি পেলাই অলপ সময়ৰ কাৰণে এইখিনি ভালদৰে কোমলিবলৈ দিম। ইচ্ছা কৰিলে আপোনালোকে গুড়খিনি ডাইৰেক্ট দিও দিব পাৰে, কিন্তু মই এনেধৰণে আগতীয়াকৈ অকণমান পানীত কোমলাই ল'লে বনাবলৈ বেছি ভাল পাওঁ। সেইটো কাৰণে ইয়াৰ 5 মিনিটমান সময় অকণমান কোমলিবলৈ দিলোঁ গুড়খিনি। তেতিয়ালৈকে মই গেছত এখন টেৱা পাতি ল'লোঁ আৰু ইয়াতে মই ডাঙৰ চামুচেৰে 1 চামুচমান কালজিৰা আৰু লগতে 1 চামুচ গোটা জিৰা আৰু কেইটামান জোখমতে সৰিয়হ দিলোঁ। 1 চামুচমান হ'ব সৰিয়হখিনিও আৰু এইখিনি মই ভাজি ল'লোঁ জাষ্ট সেমেকা ভাৱটো যোৱালৈকে। আৰু যেতিয়া এটা সুৰসুৰীয়া গোন্ধ ওলাব খুব ধুনীয়া, তেতিয়া গেছৰ ফ্লেমটো অফ কৰি দিব। বহুত বেছি সময় ভাজি থাকিব নালাগে মছলাখিনি। আৰু অলপ সময় ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া এটা খুন্দনাত এনেদৰে খুন্দি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সিতো খুন্দিব পাৰে। আৰু এয়া মই 1 কেজি তেতেলী লৈছোঁ। লগতে মই লৈ লৈছোঁ 1 চামুচমান পাঁচফোৰণ আৰু 2-3টামান শুকান জলকীয়া আৰু 2 কিলোমান তেজপাত এনেধৰণে ধুনীয়াকৈ কাটি ল'লোঁ কেঁচিৰ সহায়ত। আৰু এইফালে মই গেছত এখন টেৱা গৰম হ'বলৈ দিলোঁ আৰু ইয়াতে জোখমতে মিঠাতেল দিলোঁ। আৰু তেলৰ পৰিমাণটো মই অকণমান বেছিকৈ দিছোঁ, যিহেতু তেতেলীৰ আচাৰ সেইকাৰণে তেলটো অকণমান বেছিকৈ দিলে ভাল লাগে। আৰু এতিয়া মই তেলখিনি গৰম হোৱাত ইয়াতে কাটি থোৱা তেজপাত, শুকান জলকীয়া আৰু পাঁচফোৰণ কেইটা দি দিলোঁ। তাৰপিছত ভালদৰে লৰাই ইয়াতে মই তেতেলীখিনি এড কৰি দিছোঁ। তেতেলীখিনি দি ভালদৰে মই এইখিনি লৰাই দিম হেতাৰ সহায়ত। আৰু ইয়াতে এতিয়া মই 1 চামুচ নিমখ দিলোঁ, জোখমতে হালধি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম। আৰু তেতেলীখিনি বহুত বেছি ভাজি পেলাব নালাগে, অলপ সময় ভাজি ইয়াতে গলাই থোৱা গুড়খিনি ঢালি দিম। আৰু এতিয়া মই গোটেইখিনি গুড় এনেদৰে ঢালি ল'ম, তাৰপিছত ভালদৰে মিক্স কৰি দিম। আৰু এতিয়া গুড়খিনি মই এনেকৈ অলপ অলপকৈ দিছোঁ আৰু লৰাই দিছোঁ আৰু তাৰপিছত আকৌ অলপমান দিছোঁ, আকৌ লৰাই দিছোঁ। লৰাই দিয়াটো আপোনালোকক দেখাব পৰা নাই যিহেতু মই নিজে কেমেৰা কৰি থাকিব লগা হৈছে সেইকাৰণে। আৰু এনেদৰে লৰাই ভালদৰে অলপ সময় ভাজি ল'ম, 3-4 মিনিটমান সময় ল' ফ্লেমত। বহুত বেছি ভাজিও পেলাব নালাগে, যাতে গুড়ত থকা এক্সট্ৰা পানীখিনি শুহ যায় সিমানলৈকে ভাজি ল'ব। এতিয়া মই ইয়াতে দি দিছোঁ 1 কাপ চেনি। চেনিৰ পৰিমাণটো আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি অলপ কম বেছ কৰি ল'ব পাৰে। চেনিখিনি দি এতিয়া মই ভালদৰে গলি নোযোৱালৈকে এইখিনি লৰাই ল' ফ্লেমত অলপ সময় ভাজি ল'ম। আৰু গলি যোৱাৰ পিছত ইয়াতে মই শুকান মছলাখিনি এড কৰি দিম। শুকান মছলা মই ব্যৱহাৰ কৰিছোঁ 1 চামুচ ধনিয়া গুড়া আৰু 1 চামুচ জালুকৰ গুড়া, 1 চামুচ জিৰা গুড়া, আগতীয়াকৈ খুন্দি থোৱা চফ গুটি আছিলে তাৰো 2 চামুচ দি দিছোঁ আৰু ৰেড চিলি পাউডাৰ। এই গোটেইখিনি শুকান মছলা দি মই ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এয়া চাওক কিমান ধুনীয়া হৈছে আচাৰখিনি, দেখি খাওঁ খাওঁ লাগিছেনে বাৰু। এতিয়া মই একেবাৰে শেষত দি দিম আগতীয়াকৈ খুন্দি থোৱা গোটা মছলাখিনি। আৰু এয়া চাওক আমাৰ খুন্দি থোৱা মছলাখিনি প্ৰায় 4 চামুচ মানেই হ'ব, কিন্তু গোটেইখিনি মছলা ইয়াত প্ৰয়োজন নহয়।
সেইকাৰণে মই ইয়াৰ পৰা দুই চামুচমান মছলা ইয়াতে এড কৰি দিলোঁ আৰু এই গোটেইখিনি ভালদৰে মিলাই দিম। আৰু বহুত বেছি মছলা দিলে কেতিয়াবা অকণমান তিতিকি নিচিনাও ভাৱ এটা হয়, খাবলৈ বহুত বেছি ভাল নালাগে। সেইকাৰণে মই যিমানখিনি প্ৰয়োজন হয় ইয়াতে দি দিলোঁ আৰু বাকী থকাখিনি পিছত কেতিয়াবা ব্যৱহাৰ কৰিম প্ৰয়োজন হ'লে। আৰু এয়া চাওক, আমাৰ তেঁতেলী আচাৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পিছত চিচাৰ বৈয়াম এটাত ভালদৰে ভৰাই থ'ম। আৰু চিচাৰ বৈয়ামত থ'লে বহুত দিনলৈকে আচাৰ ভালে থাকে। আৰু এনেকৈ আপোনালোকেও এবাৰ বনাই খাই চাবচোন, আৰু খাবলৈও বিৰাট টেষ্টি হয়। যিহেতু ইয়াত টেঙা, মিঠা আৰু জ্বলা তিনিওটাই দিয়া হৈ আছে, খাবলৈ বিৰাট ভাল লাগে এনেকৈ বনালে। আৰু আপোনালোকেও এবাৰ বনাই খাই চাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুনকৈ দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব।